প্ৰলোভনত পৰিছিল সন্ধানহীন দুই ছাত্ৰী ঘটনাৰ সৈতে জড়িত ফেৰিৱালা মগদিয়া পোহৰলৈ আহে ঘটনাৰ আঁৰৰ এক ভয়ংকৰ ছবি আৰক্ষীৰ জেৰাত বিস্ফোৰক তথ্য গুৱাহাটী মহানগৰীত সৰস্বতী পূজাৰ ধামখুমীয়াৰ মাজতে আকস্মিকভাৱে সন্ধানহীন হোৱা দুই ছাত্ৰী উদ্ধাৰ হৈ টিহুৰ পৰা বহুৰূপী মাধৱৰ জালত পৰিছিল ছাত্ৰী দুগৰাকী কিন্তু কেনেকৈ শুনি আচৰিত হ'ব মিছকলত চিনাকি হৈছিল পশ্চিমবংগত চাকৰি দিয়াৰ প্ৰলোভন দিছিল কিন্তু প্ৰকৃততে অন্ধ মাধৱ দাস পেছাত বাছ আৰু ৰেলত ধন সংগ্ৰহ কৰে অৰুণ দাস পেছাত ৰেলত ফেৰিৱালা কৰে ধৃত মাধৱ দাস নাৰী দেহ ব্যৱসায়ৰ লগতো জড়িত নিজকে ৰাহুল কাশ্যপ বুলি চিনাকি দি বহু কিশোৰী আৰু যুৱতীক অনৈতিক কাৰ্যত লিপ্ত কৰায় চাকৰিৰ প্ৰলোভনত পৰি দুই ছাত্ৰীয়ে টিহুলৈ পলাই যায় মাধৱৰ লগত এই কাৰ্যত বুদ্ধজিৎ কলিতা আৰু অৰুণ দাসে মাধৱক সহায় কৰে টিহুৰ অৰুণ দাসৰ ঘৰত আবদ্ধ কৰি ৰাখে ছাত্ৰী দুগৰাকীক নুনমাটি আৰক্ষীয়ে লোকেশ্যন ট্ৰেক কৰি দুই ছাত্ৰীক উদ্ধাৰ কৰাৰ লগতে দুই অপৰাধীকো গ্ৰেপ্তাৰ কৰে গুৱাহাটীত ভাড়াটী হিচাপে থকা সহযোগী বুদ্ধজিৎ কলিতাক গুৱাহাটী চানমাৰীৰ অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে নুনমাটিৰ পৰা জয়ন্ত বৰাৰ ৰিপৰ্ট টাইম 8